নমস্কাৰ। আজি এটা কথা পাতিব গৈছো, সেইটো হৈছে আমাৰ ব্ৰিটিছে দি থৈ যোৱা বেমাৰৰ বীজাণু। ব্ৰিটিছে আমাৰ শিক্ষা ব্যৱস্থাটো সলনি কৰি আমাক এটা ডাঙৰ বেমাৰৰ বীজাণু দি থৈ গৈছিলে, যিটো শিক্ষাই আমাৰ এনেকুৱাকে সলনি কৰি পেলালে আমি গমেই নাপালোঁ। এটা কথা যদি লক্ষ্য কৰা যায়, আমি দেখিম যে আগতে ভাৰতবৰ্ষত মানুহে স্বাৱলম্বী হ'বলৈ জানিছিলে। আগতে ভাৰতবৰ্ষৰ মানুহৰ নিবনুৱা সমস্যা নাছিলে, স্বাৱলম্বী হ'বলৈ জানিছিলে, কৰ্মমুখী আছিলে, চাকৰিমুখী নাছিলে। ৰজাঘৰত কাম কৰা মানুহখিনিৰ বাহিৰে বাকী মানুহবিলাক চাকৰিমুখী নাছিলে। সেই মানুহবিলাক কৰ্মমুখী আছিলে, স্বাৱলম্বী আছিলে। আৰু সেইখিনি সময়ত মানুহবিলাক লোভীও নাছিলে আৰু ইন্দ্ৰিয় ভোগৰ দ্বাৰা ভোগ কৰিবলৈ জীৱনৰ উদ্দেশ্যও সেনেকুৱা নাছিলে। যেনেকৈ ইন্দ্ৰিয় ভোগেই জীৱনৰ উদ্দেশ্য হৈ পৰে, সেনেকুৱাবিলাক কথাও নাছিলে। ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছক বহুত সময়ত তেওঁলোকৰ তলত কাম কৰিবৰ কাৰণে বহুত মানুহৰ প্ৰয়োজন হৈছিলে। তেনেকুৱা হোৱাৰ কাৰণে তেওঁলোকে কিছুমান চাকৰিমুখী শিক্ষাৰ প্ৰচলন কৰিছিলে। আমাক চাইকলজিকেলি এনেকুৱাকৈ কথাবিলাক সলাই পেলোৱা হ'ল, মানসিকতাবিলাক এনেকুৱাকৈ সলাই পেলোৱা হ'ল। চাকৰি লোভ দেখুৱাই লোভী কৰিলে চাকৰি নিৰাপত্তা হিচাপে চাইকলজিকেলি আমাক মনবিলাক আমাক সলাই পেলোৱা হ'ল, নিৰাপত্তা দেখুওৱা হ'ল, চাকৰি নিৰাপত্তা দেখুওৱা হ'ল, ভয়ৰ প্ৰভাৱ দেখুওৱা হ'ল। এফালে লোভ দেখুওৱা হ'ল, এফালে ভয়ৰ প্ৰভাৱ, নিৰাপত্তাৰ ভয়। এই দুটা বস্তু দেখুৱাই মানুহক চাকৰিমুখী, ব্ৰিটিছৰ অধীনত কাম কৰিবলৈ গৈ চাকৰিমুখী এটা শিক্ষা ব্যৱস্থা প্ৰচলন কৰিছিলে। এটা কথা মনত ৰাখিব যে চাকৰি কৰা মানুহ এতিয়াও বহুত আছে, কিন্তু যোনে জীৱন জীয়াব জানিছে তেওঁলোকৰ বাহিৰে বহু মানুহেই নিৰাপত্তাহীনতাত ভোগে। নিৰাপত্তা সেনেকৈ দূৰ হোৱা বস্তু নহয়। অৱশ্যে এটা কথা ভাল যে এতিয়াও সমাজত বহু মানুহ আছে, যিবিলাক হ'লেও কম সংখ্যক মানুহ আছে, যিবিলাক মানুহ চাকৰিমুখী নহয়। বহু কম সংখ্যক মানুহ এতিয়াও আছে যে যিবিলাকে চাকৰিমুখী নহয়, তেওঁলোক স্বাৱলম্বী হ'বলৈ বিচাৰে, তেওঁলোক কৰ্মী হয়। চাকৰি এটা কৰি আৰাম কৰিম বা ইন্দ্ৰিয় ভোগ কৰিম, লোভ কৰিম, এই কথাখিনি আমাৰ মনত ভৰাই দিয়া হৈছিলে। ইন্দ্ৰিয় ভোগ, আৰাম, যিখিনি বস্তু তামসিক ভাৱ আৰু ৰাজসিক গুণ, লোভৰ সেই গুণবিলাক মানুহৰ মনত ভৰাই দিয়া হৈছিলে। আমাৰ মানসিকতাবিলাকেই সলনি কৰি দিয়া হৈছিলে। আৰু আধ্যাত্মিকতা বুলি ক'লে এনেকুৱাকৈ মনত ভয়ৰ সৃষ্টি কৰিছিলে, সেইবিলাক যদি আধ্যাত্মিক কোনোবাই পঢ়ে সেই মানুহ সন্যাসী হৈ ঘৰৰ পৰা গুচি যাব, এনেকুৱা ধৰণৰ কিছুমান ভয়ৰ সৃষ্টি কৰা হৈছিলে। মানুহে আধ্যাত্মিকতা পঢ়িবলৈ বা শাস্ত্ৰ পঢ়িবলৈ ভয় খাই গৈছিলে। এটা কথা মনত ৰাখিব লাগিব যে আধ্যাত্মিকতা ভাৰতবৰ্ষত অতীজৰে পৰা আছে, কিন্তু ৯৯% বেছি মানুহেই হৈছে গৃহস্থ মানুহ। আগতে ভাৰতত শিক্ষা ব্যৱস্থাত দৰ্শন আছিলে, জীয়াই থকাৰ দৰ্শন। ভাৰতীয় দৰ্শন আৰু পশ্চিমীয়া দৰ্শনৰ মাজত বহুত পাৰ্থক্য আছে। ভাৰতীয় দৰ্শন হৈছে সত্যৰ লগত, যি আধ্যাত্মিকতাৰ লগত সংযোজিত হৈ কেনেকৈ জীৱন জীয়াব লাগে তাৰ পথ। আৰু বহুতকেইটা দৰ্শন আছিলে। ব্যক্তি বিশেষৰ আগ্ৰহ অনুসৰি কোনোবা এটা দৰ্শন বাছি লয় আৰু সেইমতে জীৱনত পথত আগবাঢ়ে। আৰু সেই ব্যক্তিবিলাকে, যিবিলাক তেনে ব্যক্তি দৰ্শনৰ লগত জড়িত থকা ব্যক্তিও বাকী মানুহকো জীৱন জীয়াবলৈ বহুত কথা শিকাই থৈ যায়। বাকী মানুহেও সেনেকৈ এটা মিলা প্ৰীতিৰে এটা সুন্দৰ জীৱন একেলগে জীয়াই থাকি আগবাঢ়ি যাব পাৰে, তেনেকুৱা আছিলে অৱস্থা। কিন্তু সেই আধ্যাত্মিকতা বুলি ক'লে মনত এনেকুৱাকৈ ভয় ভৰাই দিয়া হ'ল, মানুহে শাস্ত্ৰৰ ওচৰলৈ যাবলৈ ভয় খোৱা হ'ল। আৰু সেই পবিত্ৰ গৃহস্থাশ্ৰম, য'ত আগতে মানুহে মিলা প্ৰীতিৰে একেলগে জীৱন নিৰ্বাহ কৰিবলৈ শিকিছিলে, সেই পবিত্ৰ গৃহস্থাশ্ৰম গৈ আজি সময়ত ভোগাশ্ৰম হ'বলৈ গৈছে। ইন্দ্ৰিয় ভোগত মানুহে কেতিয়াও সুখ শান্তি পাবই নোৱাৰে, কাৰণ সেই ইন্দ্ৰিয় ভোগ খন্তেকীয়া। মানুহে খাইছে যি পাইছে তাকে স্বাস্থ্যসন্মত বা সাত্বিক খাদ্য খাই মানুহে সন্তুষ্টিৰে জীয়াই থাকিব পাৰে, কিন্তু
মানুহৰ ভোগ যদি উদ্দেশ্যই হৈ যায় তাত মানুহে সেই উদ্দেশ্যত কেতিয়াও সন্তুষ্টি নাপায় কাৰণ সেইবিলাক খন্তেকীয়া ইয়াত উদ্দেশ্যৰ কথা কোৱা হৈছে মনত ৰাখিব আমাৰ উদ্দেশ্যবিলাক সেনেকৈ সলনি কৰি দিয়া হৈছিল লোভী হ'বলৈ ভোগী হ'বলৈ উদ্দেশ্যবিলাক জীৱনৰ উদ্দেশ্যবিলাক সলনি কৰি দিয়া হৈছিলে যিটো আমাৰ আগতে দৰ্শন আছিলে দৰ্শনৰ পৰা গৈ ভোগী লোভী এনেকুৱা উদ্দেশ্যবিলাক কৰি দিয়া হৈছিল শিক্ষাৰ উদ্দেশ্য প্ৰথম কথা হ'ল শিক্ষাৰ উদ্দেশ্য আমি যেতিয়া এটা শিক্ষা লওঁ শিক্ষাৰ উদ্দেশ্যই হৈছে এটা মূল্য সেই শিক্ষাটোৰ দ্বাৰা এটা মূল্যৰ সৃষ্টি কৰা যিটো মূল্যই এটা ভাল কিবা এটা আনিব পাৰে তেতিয়া এটা তাত ভেলু সৃষ্টি হয় এটা মূল্য সৃষ্টি হয় শিক্ষাৰ উদ্দেশ্যই হৈছে সেইটো আৰু সেইটো হৈছে ব্যৱহাৰিক শিক্ষাৰ উদ্দেশ্য আৰু লগতে আধ্যাত্মিক থাকিলে তাৰ এটা দৰ্শন থাকে জীৱনৰ সত্যৰ অন্বেষণৰ লগত জীৱনৰ পথটো কেনেকুৱা হ'ব লাগে সেইমতে মানুহৰ জীৱনৰ দিশটো নিৰ্ধাৰণ কৰা হয় আৰু এতিয়া বৰ্তমান সময়ত ভাৰতীয় দৰ্শন ভাৰতীয় আধ্যাত্মিকতা পশ্চিমীয়া মানুহে লৈছে আৰু সেইখিনি জ্ঞান সেইখিনি কথা আজি আমি যদি ল'ব পাৰোঁ আমাৰ সমাজখন সুন্দৰ হ'ব আমাৰ মনলৈ শান্তি আহিব জীৱনলৈ সন্তুষ্টি আহিব জীৱনৰ এটা দিশ বিচাৰি পোৱা যাব আৰু এই বস্তুবিলাকক সৎ ব্যৱহাৰ কৰিবলৈ কেনেকৈ কৰে সেই কথাখিনি বুজি পোৱা যাব আৰু সকলোৰে মাজত মিলা প্ৰীতি আহিব একতা আহিব কথাখিনি এবাৰ সকলোকে চিন্তা কৰি চাবলৈ অনুৰোধ কৰা নমস্কাৰ